সততাৰ নিদৰ্শন দেখুৱালে বৰহলা শান্তিপুৰ গাঁৱৰ নিবাসী ময়ূৰী দাসে। যি সময়ত 1000 বা 2000 টকাৰ বাবে ইজনে সিজনক বিশ্বাসঘাতকতা কৰিছে, একাংশ কৰ্মচাৰীয়ে দুৰ্নীতি কৰি ধৰা পৰিছে, ঠিক সেই সময়তে সততাৰ নিদৰ্শন দেখুৱালে এগৰাকী মহিলাই। বৰহলা শান্তিপুৰ গাঁৱৰ নিবাসী ময়ূৰী গোহাঁই দাস নামৰ এগৰাকী মহিলাই কৰা এক সৎকামৰ বাবে প্ৰশংসিত হৈছে। লোভ লালসাত বন্দী এই সমাজত যে এতিয়াও বহুত ভাল মানুহ আছে, তাৰেই নিদৰ্শন দাঙি ধৰিলে বৰহলা শান্তিপুৰ গাঁৱৰ নিবাসী ময়ূৰী গোহাঁই দাসে। ঘটনাৰ বিৱৰণ অনুসৰি আজি পুৱা বৰহলা তিনিআলি স্থিত এটা এটিএমত টকা উলিয়াবলৈ সোমাওঁতেই এটিএমত তেওঁ নিজৰ টকাৰ পৰিমাণ বুটাম টিপিবলৈ লওঁতেই 9000 টকা ওলাই আহে। কাৰিকৰী কাৰণত কোনো গ্ৰাহকৰ টকাটো এটিএমত থাকি যোৱাত মহিলাগৰাকীয়ে ততাতৈয়াকৈ ভাৰতীয় ষ্টেট বেংক বৰহলা শাখাত উপস্থিত হয় আৰু শাখা পৰিচালকগৰাকীৰ হাতত ধনৰাশি প্ৰদান কৰে। মহিলাগৰাকীৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে। News Desk, Assam Expensive.